तो हे गाइस, वेलकम बैक टू माय यूट्यूब चैनल। और आज हम जाने वाले हैं मंदिर पे। माने आज आम मंदिर जाम, हनुमान मंदिर, जीतु मंगलबार। यूजुअली मैं नाजाऊँ, किन्तु आज मोर भाईटी एजन आहिছে देवाशीष। तुमक देखाम जानो नालागे तो आम इतना सरी आगते मोर भितर देखिए सबे देवाशीष भाईटी। तो तक सी आहिলে तार লগত যাওঁ এতিয়া মন্দিৰ, হনুমান মন্দিৰ। बाकी एक प्लेन ना तेनेकुवा प्रथम गई चाওঁ मन्दिरत, তাৰপিছত দেখা যাব কি হ'ব। ৰ'বা আজি প্ৰথম এখন গাড়ী লৈ যাম, তাৰপিছত আমি আহিম মটৰ ব্লগ ছেটআপত, তাৰপিছত কৰিম আমি মটৰ ব্লগ। অ'কে কি এতিয়া দিয়া যাওঁ। অ'কে তো যোৱা ৰিচেণ্টলি ভিডিঅ'কেইটাত আপোনালোকে ভাল মৰম দিছে, তাৰ বাবে বহুত বহুত থেংক ইউ। আৰু ছাবস্ক্ৰাইবাৰটো মানে মই মাজে মাজে চাই থাকোঁ, বাঢ়িছে নে কমিছে। তো সেইটোৱে অলপ বেয়া লাগে, 10টা বাঢ়ে 12টা কমি যায়, নহ'লে 12টা বাঢ়ে 14টা কমি যায়, তাৰপিছত এটা দুটা আহে। সেইটো বেয়া কৰিছে, এনেকুৱা নকৰিব, বহুত দুখ লাগে। পাৰিলে অলপ বেছিকৈ ছাবস্ক্ৰাইব কৰি দিব, 2-3টা একাউণ্ট দি। এনে ধেমালি কৰিছোঁ, এটা দিয়ে কৰিব। মোক মানে লয়েল অডিয়েঞ্চ লাগে, যিহেতু আপোনালোকে হয় বাৰু। আৰু যিসকলে মানে মোক মটো ব্লগিঙত দেখা নাছিলে, হয়তো তেওঁলোকে আনছাবস্ক্ৰাইব কৰি দিছে, কাৰণ মোক মিনি ব্লগৰ পৰা চিনি পাইছিলে। বাকী একো প্ৰব্লেম নাই, যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিব, বেয়া পাইছে আনছাবস্ক্ৰাইব কৰিব। অবভিয়াছলি সেইটো একো কথা ক'বলগীয়া নাই মানে মোৰ। বাকী যিসকল আছে মোৰ লগত থাকিব, আগলৈ আৰু ভাল ভাল ভিডিঅ' আহিব। আৰু এটা কথা মই মানে এইটো ভিডিঅ'তে কৈ দিওঁ যে 9 তাৰিখে ইলেকশ্যন আছে, কিন্তু আমি ভোট নিদিওঁ। আমি যাম আমাৰ জুবিন দা ক্ষেত্ৰত, কাৰণ এই ছিষ্টেমটো আমাৰ একেবাৰে পচন্দ নহয়, যিটো ছিষ্টেম চলি আছে বৰ্তমান। যাবনে এখন? যাব দে। নোকটো আমি দেখাই দিলোঁ। অঁ, কি কৈ আছিলোঁ? 9 তাৰিখে আমি যাম জুবিন দাৰ ক্ষেত্ৰত, যিহেতু আমি ভোট চোট একো নিদিওঁ, কাম নাই ভোট দি, চব এনেও ফিক্স হৈ আছে। তো আমি যাম, দাদাৰ ওচৰত থাকি দাদাৰ মনৰ কামনাটো পূৰণ কৰিম। পলিটিক্স যিহেতু দাদাই বেয়া পাইছিলে, আমি পলিটিক্সত সোমাব নাযাওঁ। সোমালে আমাৰ ইউথ উঠি আহিব। এগৰাকী উঠিছে, কুংকি চৌধুৰী, ভাল কাম কৰিছে। চাওঁ কি হয়, দেখা যায়। এতিয়া একো কমেণ্ট দিবলৈ নাযাওঁ, যিহেতু কুংকি চৌধুৰী নিজেও জানে তেওঁ কি কৰি আছে। আৰু অপজিশ্যনেতো গম পোৱা নাই কি কৰি আছে, এতিয়া উল্টাই পুল্টাই চালে বাৰে কোবাই আছে। বাকী পলিটিক্সৰ কথা এটা নোসোমাওঁ। মন্দিৰত আহিছোঁ, মাথাটো গৰম কৰি নলওঁ। ভালে ভালে মন্দিৰত পূজাটো কৰি লওঁ, তাৰপিছত আমি আকৌ লগ পাম আপোনালোকক। ভিডিঅ'টো চাই থাকিব। অঁ, ঠিক আছে ন? অলপ পিছুৱাই পেলাই চিধা কৰিলোঁ ন? এইটো কি হ'ল আকৌ? বাছ অলৰাইট, আগত আছে আমাৰ মৰিগাঁও হনুমান মন্দিৰ। তো তাত সোমাই লওঁ প্ৰথম, পূজা পাঠ কৰি আকৌ লগ পাইছোঁ আপোনালোকক। তো পালোঁ মন্দিৰ প্ৰসাদ, হৈ গ'ল পূজা পাঠ কৰি। এতিয়া আমি যাওঁ ঘৰলৈ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। তো মোৰ বাইকৰ গ্লাছকেইখন খোলা আছে, ভাবিছোঁ আজি গ্লাছকেইটা লগাই দিওঁ। এতিয়া বাৰু ইয়াতে থওঁ, কাম এটা আছে। নটকেইটা মানে নাট বল্ট মই এনেকৈ টেপ মাৰি থৈ দিছোঁ, যাতে ৱাছাৰকেইটা হেৰাই নাযায়। বাকী এতিয়া কাম এটা আছে, পটককৈ কামটো মই কৰি আহোঁগৈ, আৰু কাম কৰি ঘৰত আহিম। ঘৰত আহি গ্লাছকেইখন লগাম, লগতে আপোনালোকক দেখাম, আৰু ভিডিঅ'টো তেনেকৈ কণ্টিনিউ কৰিম। আজি ঠিক তেনেকৈ ভবা নাছিলোঁ যে ভিডিঅ' বনাম, বাট ৰাতিপুৱা ওলাই গ'লোঁ যিহেতু, তো এতিয়া ভাবিছোঁ যে ভিডিঅ' এটা বনাই দিওঁ আৰু কণ্টেণ্ট এটা আপোনালোকক দিওঁ। অলৰাইট, তো অলপ আগতে হয়তো মই কোৱা শুনিছিলে যে 9 তাৰিখে ইলেকশ্যনৰ দিনা আমি যাম আমাৰ জুবিন দাৰ ক্ষেত্ৰলৈ। আমি একো ভোট চোট নিদিওঁ, ঘণ্টা নিদিওঁ। যদি কোনোবাই যোৱা জনাবা, মই বাৰু ইনষ্টাগ্ৰামত এটা ষ্টৰি দিম। যদি
আমাৰ মৰিগাঁৱৰ পৰা তেন্তে জইন হ'ব, ভাল লাগিব, সেইদিনা বহুত ভাল লাগিব। সকলো একেলগে যাম, জুবিন দাৰ ওচৰত যাম। বাকী তেতিয়াৰ পৰা মই আমি পাইছোঁ, কাৰণ আমি লগৰ কেইজনমান যাম। কিন্তু কথাটো হ'ল যে লগৰ যদি কোনো নাযায়ো, মই অকলে হ'লেও যাম। তো যাম যেতিয়া যামেই আৰু, কাৰণ মই এই বস্তুটো একদম ভাল নাপাওঁ যি চলি আছে আমাৰ মানে অসমত, বিশেষকৈ আমাৰ ওচৰ পাজৰৰ জেগাখিনিত বহুত চিষ্টেমটো বেয়া চলি আছে। নাই দেউতা কামত লাগিছে যে, হ'ব এতিয়া গৈ পেলাই ভালকৈ ফ্ৰেছ হৈ আহিব। পাৰিবা নুঠিব দিয়া, উঠা, দিগদাৰ হোৱা নাই নহয় ন? দিয়া, তো একো প্ৰব্লেম হোৱা নাই, উঠি দিলে ধুনীয়াকৈ। ঠাণ্ডা ঠাণ্ডা খাবা নেকি? কুঁহিয়াৰ ৰস খাবা, কুঁহিয়াৰ ৰস খাই দিয়া বোলে। অঁ, তো ভিডিঅ'টো মানে ইয়াতে বন্ধ কৰোঁ, কাৰণ মা বহি আছে, এতিয়া এনেকৈ গৈ থাকিব লাগিব। ডাইৰেক্ট আপোনালোকক লগ পাই আছোঁ ঘৰত গৈ। কিবা এটা হ'ল দেই, মানুহ বহুত ভিৰ লাগি আছিলে, কিবা এটা হ'ল হাইৱেত, কাৰণ পুলিচ আছে, গাড়ীখনটো মানুহ বহি আছে। অ'কে, তো জাষ্ট ঘৰ পাইছিলোঁহি, ভাবিছিলোঁ যে গ্লাছকেইটা লগাম, বাট মোৰ লগৰ নবয়ে ফোন কৰিলে যে কাম এটা আছে, পুতুকে কামটো কৰি আহোঁ। ওচৰতে মৰিগাঁও নগাঁৱতে কামটো কৰি আহোঁ, আৰু কামটো কৰি আহি আকৌ ঘৰত আহি গ্লাছটো লগাম। আৰু ঠিক নাই আজি গ্লাছ লগোৱা হয় নহয়, কিন্তু ভিডিঅ'টো চাই থাকিব, পুতুকে কামটো কৰি আহোঁগৈ। আৰু এইখনটো এনেকৈ আছে ইয়াতে, একো নাই লগাম দেই, তহঁতৰ লগাম। তো ফটাফট কামটোলৈ যাওঁ, সি আহি আছে, ময়ো তাৰ লগত জইন হৈ লওঁ। তো থাণ্ডাৰবাৰ্ডত আজি মটৰ ব্লগ দেখা পাব, তেন্তে ব'লক জল্দি যাওঁ। তো বাইক এতিয়া ইয়াত থলোঁ, দিছ ইজ নব। কাম চলি আছে নেকি? কাম চলি আছে, অঁ দে। সি একদম বহুত ভাল কাম কৰি আছে, চ'লাৰ পেনেল ছাৰ্ভিচ প্ৰভাইড কৰি আছে ন? ব'ল বেছি উৎপাত নহয় দেই, লাহে লাহে ব'ল। তো মোৰ মাইকটো থকা হৈ বহুত ভাল আছিলে, আজি থাণ্ডাৰবাৰ্ডখনৰ এক্সজষ্টটো ভালকৈ শুনাব পাৰিলোঁ হয়। তো ব'লক এতিয়া ফটাফট তাৰ কামত আমি অলপ ইনস্পেকশ্যন কৰি আহোঁগৈ। ভাল লাগে লগৰকেইটাই যেতিয়া এনেকুৱা কাম কৰে, ভাল লাগে, বহুত ভাল লাগে। এটা যে মোৰ বাইকখনৰ হেণ্ডেল পাত হৈছে গধুৰ, বাইকখনৰ ৱেট আছেতো, হেণ্ডেল পাতটো অলপ গধুৰ আৰু টাৰ্ণিং ৰেডিয়াছটো কম। তো এতিয়া মই যদি বেলেগ বাইক চলাওঁ, মানে হেণ্ডেল পাত অলপ পাতল লাগে, তো ভাল লাগে চলাই, অলপ কণ্ট্ৰলটো মানে বেছি কৰিব পৰা যায়। যিহেতু এখন ৰয়েল এনফিল্ডৰ বাইক হয়, তো মই মানে এইবিলাক কাটাকুটি নকৰোঁ, কাৰণ এখন বাইকৰ ৰেচপেক্ট এটা আছে। শ্ল'লি যাব লাগে। মানে বাইকটোত এজাইটো প্ৰব্লেম হৈছে, আপোনালোকক মানে মই ভাল অডিঅ' এটা দিব পৰা নাই। অডিঅ' কোৱালিটিটো যদি ভাল হয় ন, মোৰ ব্লগ আপোনালোকে চাব, সেইটো মই মানে কথা দিলোঁ যে ভাল ভিডিঅ' বনাম। মই এতিয়া মাইকটো নোহোৱাৰ কাৰণে মানে বহুত ক্ষেত্ৰত কিছুমান ভাবি থাকোঁ, কিন্তু ভবা মতে মই কৰিব নোৱাৰোঁ, কাৰণ মাইকটোত মানে চাউণ্ডটো নাহেই। চলালেতো এনেকৈ বতাহৰ শব্দ আহি থাকে, তো মাইকটোৰ চাউণ্ডটো একদম শুনাই নাপায়, মানে মোৰ মাতটোৰ চাউণ্ডটো একদম শুনাই নাপায়। তো বতাহৰ শব্দটো শুনিবলৈ কোনে ভিডিঅ'ত চাব, হয় নহয় কওকচোন? মানে ক'ব লাগিব দেই, আৰি চলোৱা মানে ফিল এটা আছে, মানে এবাৰ এই বাইকৰ ফিলটো পাই গ'লে বেলেগ বাইকত মন নবহিব। কিন্তু মই মানে হ'লেও স্পৰ্টছ কেটেগৰী বাইক চলোৱা, আগৰ পৰাই স্পৰ্টছ কেটেগৰী বাইক চলাই মই ভাল পাওঁ। আই গেছ পালোহি ন? অ'কে, অঁ ৰ'ব নে ইয়াতে, ৰ'ব দে চাওঁ কাম চলি আছে কেনেকৈ। ওপৰত কামত লাগি আছে, ওপৰত কামত লাগি আছে।
তো কাম হৈ গ'ল আৰু এতিয়া আমি যাওঁ তো হেৰি কৰোঁ দুখন বাইক ফটো এটা উঠামগৈ হা ভাল জেগা এটাত ফটো উঠাব যাম দুখন বাইকৰ চাওঁ ক'ত যাওঁ অ'কে গছকৈ ৰাস্তাত যাবি বঢ়িয়া ৰাস্তা এপিনে কিবা খাবি নেকি ঠাণ্ডা খাবি ঠাণ্ডাটো ল'ব বোলে ইয়াতে ঠাণ্ডা এটা খুৱাই লওঁ তাৰপিছত আমি গৈ আছোঁ এটা ধুনীয়া লোকেশ্যনত বাইক কেইখনৰ ভিডিঅ' কৰিব আৰু ফটো কৰিবলৈ গৈছে পঢ়িছিলোঁ চেণ্ট্ৰেল স্কুলত মানে আমাৰ স্কুল আছিলে তো যোনে নাজানো কৈ দিছোঁ আৰু কেতিয়াবা মনত পৰে স্কুলৰ কথা আগতে মানে অলপ উৎপত্তি আছিলতো ক'ত যোৱা আহি আছা তো গাইজ লগৰ এটা লগ পালোঁ আমি হায়াৰ ছেকেণ্ডেৰী একেলগে পঢ়িছিলোঁ 11-12 আমি এনেই ওলাই আহিছোঁ মানে কাম এটা গৈছিলোঁ এনেই বোলে এবাৰ ওলাই আহোঁ বতৰটো ভাল তুমি ক'ৰপৰা আহিলা অঁ কম্পিউটাৰ ক্লাছ কৰি আছা ন ঠিকে আছে বাকী ভালে আছে নহয় ব'লা আমি সেইপিনে গৈ আছোঁ অঁ ব'লা মানে কি বুলি কওঁ গিফ্ট ইটছ এ গিফ্ট টু মি মানে বহুত বঢ়িয়া লাগে ইঞ্জিন ব্ৰেকিং কৰি ইয়াৰ জষ্ট আহি গ'ল ইয়াৰ অলপ আৰিত মানে কণ্ট্ৰলটো বেছিতো ই আৰিত বহুত ভালকৈ কণ্ট্ৰল কৰিব জানে জছ নেকি জছ নেকি অঁ নথকা নহয় মানে 3 নম্বৰ গিয়াৰত 101 102 এনেকুৱা উঠে তো ভাল লাগে মানে পাৱাৰটো বেয়া নালাগে জেগা হেলমেটটো খুলিয়ে দিছোঁ আৰু দেই চব কি ধুনীয়া জেগা দিছ ইজ মানে ৰিয়েল পিচ অ'কে see the location man কি বঢ়িয়া লোকেশ্যন এনে আৰু আজি আমি আহিছোঁ লোকেশ্যনত এনে মানে ফটো উঠিব আহিলোঁ ফটো ভিডিঅ' অলপ কৰোঁ বোলো কি মজা দিছ ইজ মানে পিচ ইউ ন
এনে কাম এটাত ওলাই গৈছিলোঁ, তাৰপিছত ভাবিলোঁ যে আজি ফ্ৰী টাইম আছে অলপ, তো ওলাই আহোঁ বঢ়িয়া জেগা এটাত। আৰু আহি পাই যদি এনেকুৱা এটা চিনেৰী পাই যাওঁ, তাতকৈ আৰু কি লাগে মানে, और क्या ही चाहिए मैन। तो हम अभी मतलब फ़ोटो वगैरह खींचेंगे, तो गाड़ी आने से पहले मतलब फ़ोटो खींच लेते हैं। मॉडल नहीं की तुम मॉडल नहीं की एने कैसे मैं उठीम फोटो दे पुटुकके उठाई दे सब बाइक अहा आगते ओके ऑल राइट। तो बहुत जोरके माने बरषुण धरिছে, तो आमी फटाफट যাওঁ এতিয়া। तो बहुत ভাল লাগিলে, প্ৰায় এঘণ্টামান থাকিলোঁ এইটো জেগাত। একদম মানে মন চন শান্তি, মাথাত যি যিমান টেনশ্যন আছিল চব একদম নাইকিয়া হৈ গ'ল। যিমানখিনি সময় হওক বহুত শান্তিৰে থাকিলোঁ মানে। এতিয়া ফটাফট যাওঁ ঘৰলৈ। বতৰটোতো বহুত ভাল আজি, এতিয়া খালি বৰষুণ পৰিছে। सीधा कर दी न जाबी हाँ ग्लासकेইখন লগাই লওঁ, এইকেইটা খুলিছোঁ, ইয়াত লগাম। বাকী এপিনে আকাশখনটো ঠিকে আছে, কিন্তু এপিনে একদম কোলা মোলা হৈ ধৰিছে একদম। ফটাফট গ্লাছখন লগাই লওঁ আৰু ভিডিঅ'টো এণ্ড কৰোঁ বুলি ভাবিছোঁ। নলগাওঁ বুলি ভাবিছিলোঁ, কিন্তু যিহেতু ক'লোৱে যে গ্লাছখন লগাম, তো লগাই লওঁ, আৰু নহ'লে এনেকৈ ৰৈ যাব কামটো। তো আজি ফটাফট লগাওঁ বৰষুণটো অহা আগতে। দেখা আকৌ মোকো দেখাবি আকৌ, মোক ইমান ধুনীয়া লাগিছে দেখিব। বেকগ্ৰাউণ্ডৰ লগত মজা লাগিছে ন। তো দিছ ইজ দ্য লুকছ অফ মাই বাইক নাও আফটাৰ ইনষ্টলিং দ্য মিৰৰ্ছ। তো কেনেকুৱা লাগিছে জনাব। মোৰতো পাৰ্চনেলি ভাল লাগে, ক'ব গ'লে থাকিলেও ভাল লাগে, নাথাকিলেও ভাল লাগে। দুইটা মানে ছেম বুলিয়ে ক'ব পৰা যায়, দুইটা অপিনিয়ন। চাফা কৰিব লাগিব। পৰিলে নেকি? এই নাই পোৱা। অঁ পৰিছে। ঐ অৰিঅ' চম্ভালি। তো ভিডিঅ'টো যদি শেষলৈ চালে বহুত ধন্যবাদ, বহুত শুক্ৰিয়া। ভিডিঅ'টো এণ্ড কৰাৰ সময় হ'ল, কাৰণ বৰষুণ দিছে মানে। এতিয়া ফটাফট বাইকখন ভিতৰত থওঁ। বাই বাই গাইজ, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। লগ পাম আকৌ অহা ভিডিঅ'টোত। বাই বাই।